সম্পূর্ণভাবে কংগ্রেস বিজেপি দুয়োটাই মুসলমানের শত্রু হয়, দুয়োটাই মুসলমানের শত্রু। আপোনাক মই অকলে কথাখিনি আমি বুজাই কৈছোঁ। যোৱা কংগ্ৰেছৰ দিনত যিটো টেডৰ যিটো আৰম্ভ কৰা হৈছিল, হিমন্ত বিশ্ব শৰ্মা যি সময়ত এই শিক্ষামন্ত্ৰী আছিল, সেই সময়ত মাইনৰিটি মানুহ আপোনাৰ 50%, 60%, 70% পোৱা ল'ৰাখিনি টেটত ফেল কৰিছে। আধাৰ কাষ্টৰ ল'ৰাখিনি আপোনাৰ 50% পোৱা ল'ৰাখিনিয়ে পাছ কৰিছে। কংগ্ৰেছে এইটো নামৰ ভিত্তিতে এই টেটখিনি নিৰ্বাচন কৰিছিল, পৰীক্ষা কৰিছিল। এইটো জল পট কংগ্রেসও যে একটা সাম্প্রদায়িক দল, সংখ্যালঘু বিরোধী দল, এটাকে জল পট পিকচার। বিজেপিতকে বেশি ক্ষতি কংগ্রেসে করে, বহুত বেশি ক্ষতি কৰিছে। বিজেপিয়ে কংগ্রেসে আপনার বস্তুখিনি যোগাৰ কৰি আনি দিছে, কাগজটো দিয়া নাই, মাটি বাৰীৰ কাগজটো সেইখিনি উচ্ছেদ কৰিছে। বাবৰি মছজিদখন কংগ্রেসের দিনত ভাঙিছে, ভঙাৰ পিছত আপোনাৰ এই বিজেপিয়ে কোৰ্টৰ সহায়ত ৰায় দিছে মন্দিৰ বনাব লাগে বুলি। কিন্তু প্রথম ষড়যন্ত্রটো কোনে কৰিছে? কংগ্রেছে কৰিছে। ঠিক আছে, কংগ্রেছৰ কিছুমান লিফলেটতো আছিল, যিটো যদি আপোনালোকে আমাক ভোট দিয়ে তেন্তে উত্তৰ প্ৰদেশত আছিল যে আপোনাৰ যদি ভোট দিয়ে এইবাৰ আমি মছজিদ ভাঙি মন্দিৰ বনাই দিম। এইটো কি কথা আছে? দলৰ সকলো শ্ৰেণীৰ কৰ্মকৰ্তাই তেখেতসকলক সহায় অথচ সহযোগ কৰিব। আমি এইখিনি কথা একেবাৰে আমাৰ নিজাববীয়া নহয়, আমি কেন্দ্ৰীয় সমিতিৰ লগত বিশেষভাৱে আমি আলোচনা কৰিছোঁ। তেখেতে কৈছে যে যিটো অসাম্প্ৰদায়িক বিজেপি কংগ্ৰেছ, তেখেতৰ অবিহনে আমি কাৰোবাক সমৰ্থন দিব পাৰোঁ। আৰু ইয়াতো আমাৰ যিটো কোকৰাঝাৰ সমষ্টি, তাতো আমাৰ সমৰ্থন দিয়া হৈছে BPF দলক। 11 নং শোণিতপুৰ লোকসভাৰ সমষ্টি BPFৰ প্ৰাৰ্থী শ্ৰীযুত ৰাজু দেউৰী ডাঙৰীয়াক আমি শোণিতপুৰ জিলাৰ BPF দলে সমৰ্থন দিছোঁ।